বৰ্তমান সময়ত এনেকুৱা বিনামূলীয়া আঁচনিসমূহত যদি ইমান বেয়া দুৰ্নীতি চলে, পইচা লোৱা, এইবিলাক বহুত বেয়া কথা। কেৱল আমাৰ লগত বুলিয়ে নহয়, হয়তো আৰু অন্য কাৰোবাৰ লগতো হৈ আছে। মই সৰুৰ পৰা দেখি আহিছোঁ, আমাৰ চৰকাৰী ঘৰৰ ক্ষেত্ৰত মা দেউতা দুয়োজনে উঠি পৰি বহুত প্ৰচেষ্টা কৰিছিলে। ইয়াত যেতিয়া সেই সুমন হৰিপ্ৰিয়া বাইদেউ বিধায়িকা ডাঙৰীয়ানী, তেখেতৰ ওচৰলৈ যোৱাও হৈছিলে, মায়ে গৈছিলে দুবাৰ। তাৰপিছত মা ঢুকাব 6 বছৰ হৈ গ'ল। তাৰপিছত আৰু দেউতা গৈছে, বহুত গৈছে। তেনেকুৱা নথি পত্ৰ আছিলেও বহুতখিনি। দেউতাৰ ককাৰ দিনতো ID নাম্বাৰ আছিলে, সেইটো কাটি দিয়া বুলি ক'লে। তাৰপিছত দেউতাৰ নামত আহিলে, সেইটো পিছত ক'লে যে পাম বুলি কোৱাৰ পিছত আকৌ কাটি দিলে। মই নথকাত মই টিউশ্যন পঢ়াওঁ কেতিয়াবা এনেকৈ। দেউতাক ধন দাবী কৰিছে, 15,000 তেনেকুৱাকৈ। সভাপতিয়ে মানে মেম্বাৰৰ থ্ৰুদি তেনেকুৱা কাম কৰিছে। এইটোৱে অনুৰোধ যে এইবিলাক দুৰ্নীতি যেন এতিয়া একদম নিশেষ কৰে আৰু ভালদৰে চাই। শিক্ষাৰ ক্ষেত্ৰত দেউতাই যথেষ্টখিনি সহায় কৰে। ময়ো টিউশ্যন পঢ়াওঁ যিহেতু অলপ মই নিজেও পাৰোঁ। তাৰপিছত মোৰ বৰদেউতা, পেহী, মামা তেনেকৈ সহায় কৰে, বা ছাৰ বাইদেউসকলেও খুব মৰম কৰে। এনেকৈ চলি গৈ আছে। শ্বহীদ নগেন ডেকা গাঁও পঞ্চায়তৰ অন্তৰ্গত গাঁও হাহাদিয়া। মোৰ নাম ৰূপেশ্বৰ বৈশ্য। মই 4জন সভাপতি পালোঁ মোৰ হেৰিত জীয়াই থকাত, কিন্তু মই কোনো চৰকাৰী অনুদান নোপোৱাত আপোনালোকক মতা হৈছে। এইকাৰণে মোক যেন সুদৃষ্টি দি কিজানি মই কিবা এটা পাওঁৱেই, কিয়নো মইতো না বিদেশী না মই কি, মইতো গোটেইখিনি ভোট দিয়া কিবা কৰা যিকোনো কথাতে মোক বিচাৰে, কিন্তু মই এইটোৰ পৰা কিয় বঞ্চিত? মোৰ আছে ID নম্বৰ মোৰ, কিন্তু তেওঁলোকৰ ফালৰ পৰা উৰাই দিয়া বুলি কয়। তেতিয়া মই আৰু কি ক'ম, আৰু পিছুৱাই আহোঁ। মোৰ ভাগ্য বেয়া বুলি কয়। মোৰতো চব পানী পৰে। মইতো ধুমুহা বতাহ আহিলে ছোৱালীটোক বিচনাৰ তলত সোমাই দিওঁ। মই এনেকৈ থাকোঁ। বিভাগীয় কৰ্তৃপক্ষক জনাইছেনে আপুনি? জনাইছোঁ মানে মই বহুতে কৰিলোঁ। মই নকলোঁ এই 20 বছৰত মই কিবা পাম বুলি আশা কৰি, মোৰ দেউতাৰ IDৰ পৰা মোৰ ID লৈকে। কিন্তু পঞ্চায়তৰ গাঁও সভাবিলাক মই ক'লোঁ না, এইটো লাষ্টৰ যিটো প্ৰেচিডেণ্ট আছিল, তেওঁলোকৰ মাজৰ পৰা মই যেতিয়া ব্লকলৈ যাই ফিৰি আহোঁ, তাৰপিছত আকৌ এইবিলাক পঞ্চায়তেহে ঘৰ দিব, অমুক কৰিব, হয় কথাটো। কিন্তু তেতিয়া তেওঁলোকৰ বিদু বাইদেউৰ ওচৰত যাই ভাগৰি পৰিলোঁ, চবতে ভাগৰি পৰিলোঁ। মই ঘৰত ছাকচেছ হ'ব নোৱাৰিলোঁ, কোনো অনুদানৰ কাৰণে মই নাপালোঁ একো বস্তু। কোন জড়িত আছে? কোন জড়িত আছে ইয়াত? আপুনি ঘৰটো নোপোৱাৰ ক্ষেত্ৰত কোনে আচলতে অৰিহণা যোগাইছে, বা আপোনাক কিয় বাৰে বঞ্চিত কৰি ৰখা হৈছে বুলি ভাবে? মই ইমান বৰ বিশেষ ক'ব মানে, মোৰ এটাই ধৰ্ম বিশ্বাস। মই জানো কি ইয়াত পইচাৰ খেলি মানে চব চলিছে। তাৰ মাজতো যেতিয়া কাৰোবাক দয়া মমতাৰ মাজত কমকৈ বিচাৰিছে, মোক কিয় ইমান চাৰ্জ কৰিছে মই নাজানো। আপোনাক কোনোবা বিচাৰিছে নেকি? বিচাৰিছে। আমাৰ যিটো জয়ন্ত বৈশ্য বুলি কয়, তেওঁ ৱাৰ্ড মেম্বাৰ আছিলে, মোৰ নিচে ঘৰৰ ওচৰতে ঘৰ। তেওঁ মোক লগত চিঞৰ বাখৰ কৰিব ইলেকশ্যনৰ সময়তো মাতিছিল, খাবলৈও মাতিছিল। কিন্তু মোক যেতিয়া পইচা বিচাৰাত মই বহুত দুখিত। মই ইমান পইচা দিব নোৱাৰোঁ বুলি কৈছিলোঁ। মই কেনেকৈ দিম, ক'ৰ পৰা দিম? মই ছোৱালীটোৰ লগত কেনেকৈ জীৱিকা নিৰ্বাহ কৰিছোঁ একমাত্ৰ ভগৱান জানে, মই জানো। আৰু ৰাইজৰ ওচৰতো মই সদায় এইটো জানো যে ৰাইজেও মোক দেখি আছে, শুনি আছে, জানি আছে গোটেইখিনি যে এওঁৰ একোৱেই নাই। কিন্তু তথাপিতো যে এইখন নাটক কৰি আছে, মই নিজে দুৰ্ভগীয়া বুলি যাতে প্ৰেচিডেণ্টেও ক'ব পাৰিছে। কি চাল খেলিছে মই নাজানো, একো মোৰ আৰু বিশেষ ক'ব লগা। পইচা মানে 15,000 বিচাৰিছিলে, তেতিয়া 2 কিস্তিত দিব দিছিলে। এই নতুন ID নম্বৰৰ যিটো মোৰ নামৰ ঘৰ, আগৰবিলাকতো এটকাও নোহোৱাকৈ এইটো দিম বুলি কৈছিলে, কিন্তু 15,000 বিচাৰাত মই নিজে চক খাই গ'লোঁ। কোনে বিচাৰিছিলে? জয়ন্ত বৈশ্য, ৱাৰ্ড মেম্বাৰ। পইচা দিলে? পইচা মই দিব নোৱাৰোঁ বুলি কৈছোঁ, কাৰণ মই ক'ৰ পৰাই দিম? মই দিন হাজিৰা কৰি খাওঁ, ছোৱালীটোৰ লগত এনেকৈ চলি আছোঁ। হয়, নেক্সট দিনাখনে মই পঞ্চায়তলৈ গ'লোঁ। তেতিয়া মোক অশ্লীল ব্যৱহাৰ, গালি গালাজেৰে তাৰমানে মোক মানে যিটো নেকি মানে মই মানুহৰ শাৰীত নাই আৰু মোক। কিন্তু তেওঁ যেতিয়া ভোট খেলিছিলে, তেতিয়া মোৰ চোতালত আহোঁতে যিটো মৰম আদৰৰ ভাল চকুৰ চাৱনি আছিলে, কিন্তু মোক সেইদিনাখনে তেওঁ চিনি নোপোৱা হৈছে। অশ্লীল ব্যৱহাৰ কৰাত মই তেতিয়া বুজি পালোঁ। মই কৈ দিলোঁ যে কিয় এনেকুৱা ব্যৱহাৰ আহিল তোমাৰ মুখত? এই ব্যৱহাৰ বোলে নিজৰ মুখতেই থাকিব, মোক নাপায়, মই নকওঁ। কাৰণ মই আজি মোৰ টাঙানৰ জোৰ নাই, পইচাৰ জোৰ নাই, ইয়াত চৰ মাৰি মই থানাতো যাব নোৱাৰোঁ।
মই দুৰ্ভগীয়া বুলি কৈছে, মই দিন বাৰো চাব অহা নাই, মই কি দুৰ্ভগীয়া, মইতো কৰি ধৰি ভগৱানে মোক চলাই নি আছে, কৰি খাই আছোঁ এনেকৈ। কিন্তু মই তেওঁৰ ওচৰত, মামাৰ ওচৰত এটাই মোৰ বিনম্ৰ অনুৰোধ, মোক এই সুদৃষ্টি কণ্ঠেও বিচাৰি কিবাকে দিলে মই ভাল পাওঁ।